ইমান দিনে দেখিহে আছিলো, আজি প্ৰথমবাৰ আহিলো। ৰব আৰম্ভণিৰ পৰা কৈ আছো। আমাৰ কাষৰে শিলগুৰিত অৱস্থিত শ্ৰী শ্ৰী থানেশ্বৰ দেৱালয়ক জাগ্ৰত শিৱধাম হিচাপে মনা হয়। ইয়াতে বলবমৰ কেইদিন দেওবাৰে ৰাতি হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। ৰাতি 10টা বাজিছে, কিন্তু মন্দিৰত মানুহৰ ভিৰ চাওক। এই সময়ত মন্দিৰৰ পৰিৱেশটো ঠিক এনেকুৱা। মন্দিৰত সেৱা লোৱা কৰি উঠি আমি মন্দিৰৰ ঠিক পিছফালে থকা পাহাৰখনৰ ওপৰলৈ বুলি আগবাঢ়িলো। এতিয়া এই ৰাতি সকলোৱে পাহাৰৰ ওপৰত কিয় যাই আছে সেয়া যাই পাই কৈ আছো ৰব। পাহাৰখন কিছু ওখ আছে, নামটো হাতীমূৰা পাহাৰ। দূৰৰ পৰা মানে হাতীৰ মূৰটোৰ নিচিনা দেখা যায়। বাৰু ফাইনেলি ওপৰলৈ আহি পালো। ইয়াতো মানুহৰ পুৰা ভিৰ হৈ আছে। পিছে সকলো মানুহ ওপৰলৈ অহাৰ কাৰণটো হ'ল পাহাৰখনৰ একেবাৰে ওপৰ ভাগত এটা আকাশী গংগা আছে। ইয়াৰে পানী পবিত্ৰ বুলি বিশ্বাস কৰে সকলোৱে, আৰু ইয়াৰ পৰা পানী নি তলত মন্দিৰত শিৱলিংগত ঢালে। অলপ পিছত পাহাৰৰ পৰা নামি আহি আমি ভোগ খাবৰ বাবে বহিলো। মন্দিৰৰ ফালৰ পৰা সকলো যাত্ৰীৰ বাবে ভোগৰ ব্যৱস্থা কৰিছে। ময়ো আজি ভোগ আগবঢ়াইছিলো, খোৱা লোৱা কৰিলো। এতিয়া আৰু ঘৰলৈ যাওঁ। ভিডিঅ'টো চাই ভাল পালে যদি হৰ হৰ মহাদেৱ বুলি কমেণ্ট এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।